Hi friends, আজি এই ব্লগটো ষ্টাৰ্ট কৰিব লৈছো আৰু আজি এক শুটিং স্থলীলে আমি যাম আৰু এই শুটিং স্থলীত এটা টিম আছে টিম মেম্বাৰ সকলৰ সৈতেও আমি কথা পাতিম আৰু এগৰাকী বিশেষ ব্যক্তিক আমি লগ পাম আৰু এই বিশেষ ব্যক্তিগৰাকী হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ননি বৰপুজাৰী দেৱ আৰু তেখেতৰ বাসগৃহত আমি যাম আৰু তেখেতৰ সুন্দৰ চিত্ৰসমূহ আমি চাম আৰু সেই চিত্ৰসমূহৰ ওপৰত বহুত কথা পাতিম সেই চিত্ৰসমূহৰ আৰৰ কাহিনীবোৰ জানিম গতিকে আহক মোৰ সৈতে থাকক আৰু এই ব্লগটো চাই লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সদায় যেটো প্ৰবলেম হয় এটো আজিও হৈছে আৰু সেই প্ৰবলেমটো হৈছে ট্ৰাফিক জাম এটা শুটিং স্থলীত মই সময়ত গৈ পাব লাগিব কাৰণ এগৰাকী বিশেষ ব্যক্তি এই স্থানত ৰৈ আছে আৰু মোৰ এতিয়া ট্ৰাফিক জামত মই ফচি আছো গতিকে এটো এটা ডাঙৰ টেনচন চাও কিমান সময়ত যাব পাৰো মই আহক আমি ব্লগটো ষ্টাৰ্ট কৰো এয়া হল মিঠু আৰু ৰশ্মি সে হাই আমি কি দেখা পাম আজি ব্লগত আজি আমি দেখা পাম ননি বৰপুজাৰী ছাৰক হয় আৰু আপোনালোকে ভাল পাব ডিপছনৰ ইটো ব্লগ সো কি কৰিব লাইক শ্বেয়াৰ আৰু কমেন্ট সাবস্ক্ৰাইব বলো আমি এতিয়া যাও আমাৰ ননি বৰপুজাৰী ছাৰৰ ঘৰলৈ চাওক এয়া শুটিঙৰ প্ৰস্তুতি চলি আছে 1950 চনত ননি বৰপুজাৰীৰ জন্ম হৈছিল আৰু শিলঙত তেখেত ডাঙৰ দীঘল হৈছে এই নীলা পেইণ্টিংখনৰ আৰৰ কথা ননিদাই আমাক বুজাই আছে এতিয়া মানে উডু ৱৰ্ডটোৰ ওপৰত কৰিছে নেকি মোৰ এই সৌৰপুলি ল'ৰা খুবি এজন এখন 4 বছৰ মান পিছত এই কৰে যে শৈশৱত ঘৰতে গ্ৰামোফোন ৰেকৰ্ড কিছুমান আছিলে আৰু সেই গ্ৰামোফোন ৰেকৰ্ডবোৰত তেওঁ ছবি আঁকিছিলে গাড়ী চালি হোৱা নাছিল বুজি পাইছো গম পাইছো বুজি পাইছো ফেন দি দিলো ফেন দি পেলাই ৱেব পিচেছ আনিব লগা এই তলৰ পৰ্চনখিনিয়ে মই হাতে আঁকা টেকনিক বহুত আছে ন সবিয়াকা আমি তো ফকত হাতি দিয়ে আকে ন এই ক্লাসে দিয়ে আকে কটাৰি দিয়ে মানে এই শব্দটো কেনেকৈ নল মানে হিতি আছে ঘটনা যে এক্সিডেন্টাল হাতে কৰিলে মানে মই আঁকি দিছো তেতিয়া হ'ব পাৰে হৈ গৈছে তেতিয়া কিনাৰকে মোক ক'লে যে এখন বিক্ৰী নকৰি বহুত কোটি টকাত হয়তো বিক্ৰী হৈ যাব পাৰে ক্লাছ 7ত থাকোতে মৌলবী ছাৰক তেওঁ আঁকি দিছিলে পেন্সিলেৰে শৈশৱত তেখেতৰ ছবি কাকততো প্ৰকাশিত হৈছিলে অকমান ব্ৰেক লৈছো কাৰণ কিয় বহুত বেছি গৰম গতিকে অকমান ৰৈ ৰৈ আমি কামখিনি কৰিছো আৰু আপুনি এবাৰ ক্লাছত মৌলবী ছাৰ এজনৰ পেইণ্টিং কৰিছিলে মানে স্কেটচ কৰিছিলে চাগে পেন্সিলেৰে ছাৰ এজনৰ মোৰ স্কুলত অকণমান ক্লাছ 8ত থাকোতে তেখেতৰ শিক্ষকৰ কলাকোটৰ পিঠিত ডেঞ্জাৰ চিনটো আঁকি দিছিলে মোৰ ছাৰৰ মৌলবী ছাৰৰ কি হ'ল মৌলবী ছাৰ সংস্কৃতৰ টিচাৰে বৰ ভাল পাইছিলে মোৰ সংস্কৃত আছিলে শৈশৱত তেখেতে আটাৰে জেঠী সাপ বনাইছিলে মই ভাবিলো যে যিহেতু ছাৰে কৈ তেনেকৈ এটা শাস্তি দিব মই এই কৰিলোঁ ছাৰ অহাৰ আগতে মই বেঞ্চৰ থিয় হৈ যাওঁ ছাৰ কথা থিয় হৈ আছোঁ আপুনি থিয় হৈ থ'বই মোক সেইকাৰণে মই আকৌ নামি যদি বহিবলৈ দিয়ে সাংঘাতিক উৎপত্তি আছিল বেছি উৎপত্তি আছোঁ কাৰণে লাষ্টত মোক হেৰি কৰে যে তই সংস্কৃত এই ননিদা কিন্তু শৈশৱত খেলা ধূলাত খুব পাৰ্গত আছিলে 800 মিটাৰ দৌৰত ফাৰ্ষ্ট হৈছিলে তেখেত শ্বিলঙত থাকোতে ৰ'ব আপুনি নাযাব আপোনাৰ আৰু শংকৰদেৱ কলেজত তেখেত স্পৰ্টছ ছেক্ৰেটাৰী আছিল আমাৰ কেমেৰা পাৰ্চনখিনিৰ খুব কষ্ট হৈছে কাৰণ আজি বহুত বেছি গৰম এয়া বৌয়ে আমাক চাহ দিছে আৰু লগতে ব্ৰেড টোষ্ট আৰু বিস্কুট আহক এতিয়া ননিদাৰ সুন্দৰ গেলেৰীটো আমি চাওঁ
আহক আমি ননি বৰপুজাৰী দেৱৰ এই ষ্টুডিঅ'টো চাওঁ। শংকৰদেৱ কলেজতে তেখেতে 1968 চনত 40খন ছবি আঁকিছিলে আৰু এখন এক্সিবিশ্যন পাতিছিলে। তাৰপাছত পিতৃৰ ট্ৰেন্সফাৰ হোৱাৰ বাবে তেখেতসকল নগাঁৱলৈ আহিব লগা হ'ল। আৰু 1970 চনত তেখেতে নগাঁৱত প্ৰণৱ বৰুৱাক লগ পায় আৰু তাৰ পাছতে চিত্ৰশিল্পৰ প্ৰতি তেওঁৰ ধাউতি আৰু বৃদ্ধি পাব ধৰিলে। ইয়াত আছে কেইবাখনো বিশ্ব প্ৰসিদ্ধ ননিদাৰ সৃষ্টি। নগাঁও কলেজত পঢ়ি থাকোঁতে তেখেতে 3টা ৰঙেৰে কলেজৰ মেগাজিনখনত কভাৰ পেজটো আঁকিছিলে। 1981 চনত দিল্লীৰ গাৰ্হি ষ্টুডিঅ'ত গ্ৰাফিক্সৰ প্ৰশিক্ষণ লৈছিলে তেখেতে। আৰু 1983 চনত ললিত কলা একাডেমীত স্কলাৰশ্বিপ পাই তাতো প্ৰশিক্ষণ লৈছিলে। নমিদা কিন্তু ভাষা আন্দোলনতো সক্ৰিয় ভূমিকা পালন কৰিছিলে। তেখেতে পশুপালন বিভাগত চাকৰি পাইছিল যদিও কিছুদিন পাছতে সেই চাকৰি ত্যাগ কৰি পুনৰবাৰ চিত্ৰকৰ্মৰ মাজত নিজকে ব্যস্ত কৰি ৰাখে। আৰু ইয়াৰ শ্বুটিঙৰ মাজত ইনচাৰ্ট শ্বট লৈ আছে ৰশ্মিয়ে। আমাৰ ৰশ্মিয়ে এইখিনি হ'ব ইনচাৰ্ট শ্বট, আৰু ইনচাৰ্ট শ্বটখিনি আমি এডিটিঙত ৰশ্মি আৰু মিঠুৱে বহি লগাব। এয়া আমাক ননিদাই প্ৰিণ্ট আৰ্ট কি হয় বুজাই আছে। প্ৰিণ্টিং টেকনলজি প্ৰথম ষ্টেজটোৱে হৈছে যেতিয়া মই প্ৰথম আৰম্ভণি কৰিছিল। 1979 চনত ভৱেশ চাইনালৰ সহযোগত দিল্লীৰ লিটল থিয়েটাৰত একক চিত্ৰ প্ৰদৰ্শনীত তেখেতে ভাগ লয়। 1982 চনত নেপাল এছ'চিয়েশ্যন অফ ফাইন আৰ্টছৰ এক্সিবিশ্যনত তেখেতে ভাগ লয়। আজি আমি অকণমান ব্ৰেক লৈছোঁ শ্বুটিঙৰ মাজত। বহুত গৰম আচলতে, আৰু নমিদাৰ ঘৰটো খুব সুন্দৰ ঘৰৰ পৰিৱেশ। চিত্ৰকৰ্মৰ বাবে ইউনিভাৰ্চিটি অফ চাউদাৰ্ণ কেলিফৰ্ণিয়া আৰু ছেন ডিয়েগো ষ্টেট ইউনিভাৰ্চিটিতো তেখেত জড়িত হৈ পৰে। ইয়াৰ উপৰিও স্পেইন, আমেৰিকা, বাংলাদেশ, কানাডা, পলেণ্ড, কাইৰো আদি বিভিন্ন দেশত বিভিন্ন স্থানত তেখেতে চিত্ৰকৰ্মৰ প্ৰদৰ্শনী কৰে। NETVৰ জনতাৰ বাছনি বঁটা আৰু বিষ্ণুৰাভা বঁটা, লগতে প্ৰণৱ বৰুৱা জীৱনজোৰা সাধনা বঁটাও তেওঁ লাভ কৰে।
হেল্ল' ফ্ৰেণ্ডছ, সেয়া আছিল ননি বৰপূজাৰী দেৱৰ বাসগৃহত এক অনুষ্ঠানৰ শ্বুটিং। আৰু আপোনালোকে নিশ্চয় মোৰ ব্লগটো চাই ভাল পালে, কিন্তু ব্লগটো চালেই নহ'ব, ব্লগটো লাইক আৰু শ্বেয়াৰ কৰিব লাগিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰিব লাগিব। গতিকে নেক্সট ব্লগটোত আৰু ইণ্টাৰেষ্টিং কিছুমান বস্তু লৈ আহিম, আৰু ইণ্টাৰেষ্টিং কিছুমান টপিক লৈ আহিম, আৰু ইণ্টাৰেষ্টিং কিছুমান ব্যক্তিৰ সৈতে আমি কথা পাতিম। তেতিয়ালৈ ধন্যবাদ, আজিলৈ আহিছোঁ।